হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে বাৰু। আজি গৈ আছোঁ এটা শ্বুটৰ কাৰণে, মেকআপ শ্বুট এটাৰ কাৰণে মাতিছিল, তালৈ গৈ আছোঁ। আহিয়েই পূৰা লাগি গ'লোঁ চুলি ঠিক কৰাত, মানে চুলিকেইডাল বেয়া বুলি আপোনালোকেতো জানেই, গতিকে চুলিকেইডাল ধুনীয়া কৰাত লাগি গ'লোঁ। তাৰপিছত এনেকৈ মানে আইনাৰ আগত চশমা পিন্ধি লেবেল দি আছিলোঁ। মোৰ চশমা নহয় দেই, কিন্তু বেলেগৰ চশমা পাইহে এনেকৈ লেবেল দিছোঁ দেই। তাৰপিছত মানে এনেকৈ অকণমান লেবেল চেবেল দি ফটো চটো উঠিলোঁ। তাৰপিছত আহি পেলাই ধুনীয়াকৈ বায়ে মেকআপ কৰাত লাগি গ'ল। মানে বান্দৰীৰ পৰা সুন্দৰী কৰিব লাগিবতো, তো বান্দৰীৰ পৰা সুন্দৰী কৰাৰ প্ৰচেষ্টাত লাগিছে বায়ে। আৰু এনেকৈ মোৰ আই মেকআপটো প্ৰায় কমপ্লিট হ'ল, গোটেইখিনি কমপ্লিট হোৱা নাই। তাৰপিছত মুখখন কৰি আছিলে বায়ে। আজি মানে মোক ব্ৰাইডেল লুক দিব, মোক ধুনীয়াকৈ কইনা সজাই দিব বায়ে। তো এনেকৈ বায়ে চুলিকেইডাল ধুনীয়াকৈ কৰি দিলে। আৰু যদি মোৰ ফুল লুকটো আপোনালোকে চাব বিচাৰে, তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে মোৰ ভ্লগৰ, গতিকে ভ্লগটোত যাই আপোনালোকে মোৰ ফুল লুকটো চাব পাৰে। তাৰপিছত এনেকৈ ফটোশ্বুট কমপ্লিট কৰি ঘৰৰ ফালে ঘূৰি আহিলোঁ। আজিৰ মোৰ মিনি ব্লগটো ইমানখিনিয়ে আছিল। আজিৰ কাৰণে টাটা বাই বাই।